हेलो बंधुসকল আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ নোটিছ দিবলৈ চেষ্টা কৰিম আৰু সেই গুৰুত্বপূৰ্ণ নোটিছটো কি আপোনালোকে হয়তো গম পাইছে মোৰ এই ভিডিঅ'টোৰ থাম্বনেল চাই যে থাম্বনেলত কি লিখা আছে আৰু সেই থাম্বনেল চাই আপোনালোকে গম পাইছে যে মই আপোনালোকক কি এটা গুৰুত্বপূৰ্ণ নোটিছ দিবলৈ আগবাঢ়িছো গতিকে মই আৰু বেছি বঢ়াই ক'ব নালাগে সব বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক জনাই দিওঁ যে আজিৰ এই গুৰুত্বপূৰ্ণ নোটিছটো কি বা বাম্পাৰ অফাৰটো কি বা গোল্ডেন চান্সটো কি ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল অৰ্থাৎ HSLC এক্সামিনেশ্যন দিছিল বা আসাম হাই মাদ্ৰাছা এক্সামিনেশ্যন দিছিল আৰু সেই এক্সামিনেশ্যনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে অৰ্থাৎ দুটা তিনিটা সাবজেক্টত এক্সাম বেয়া হৈছে ফেল কৰিছে সেইসকল ছাত্ৰীৰ বাবে সেবা বোৰ্ডে এটা গোল্ডেন চান্স আগবঢ়াইছে অৰ্থাৎ এটা সোণালী সুযোগ আগবঢ়াইছে আৰু সেই সোণালী সুযোগটো হৈছে যে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন গভৰ্ণমেণ্টৰ পৰা আকৌ পাতিছে অৰ্থাৎ সেবা বোৰ্ডে আকৌ আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে আবেদন কৰিব পাৰে আৰু নিজৰ প্ৰিপাৰেশ্যন চলাই থাকিব পাৰে আৰু এই এক্সামিনেশ্যন কেতিয়া হ'ব কেতিয়ালৈকে চলিব ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব ফৰ্ম ফিল আপ কেতিয়া কৰিব লাগিব আৰু সেই সকলো বিষয় আজি মই আপোনালোকৰ লগত আলোচনা কৰিম তো বন্ধুসকল মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক মই আপোনালোকক গোটেই ডিটেইলছ মোৰ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু এই এক্সামটো হ'ব কেতিয়া আৰু এই এক্সামটোৰ নাম আছে কম্পাৰ্টমেণ্টেল অৰ্থাৎ সাপ্লিমেণ্টাৰী এক্সাম 2019 অৰ্থাৎ HSLC এক্সাম আৰু এই এক্সামটো পাতিছে সেবা বোৰ্ডৰ তৰফৰ পৰা এই এক্সামটো পাতিছে আৰু প্ৰত্যেক বছৰে পাতে আৰু এই বছৰেও ইতিমধ্যে ৰুটিন ডিক্লেয়াৰ কৰিছে যে কেতিয়া এক্সাম হ'ব এই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিনটো ইতিমধ্যে ডিক্লেয়াৰ কৰিছে সেবা বোৰ্ডে আৰু এই এক্সাম কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব সেই বিষয়ে জানি লওক এক্সাম হ'ব 1 জুলাইৰ পৰা 6 জুলাইলৈকে 2019 আৰু এই 1 জুলাইৰ পৰা 6 জুলাইলৈকে যে এক্সামটো হ'ব আৰু এই এক্সামৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব সেই বিষয়ে জানি লওক এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব 30 জুলাই 2019 অৰ্থাৎ এটা মাহতে ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু এই ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰী পাছ কৰিব বা ছাত্ৰ পাছ কৰিব সেইসকল ছাত্ৰই আগত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে ক্লাছত এটেণ্ড কৰিব পাৰিব একেলগে পঢ়িব পাৰিব ইয়াতে কোনো টাইম লছ নহয় গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতি বাম্পাৰ অফাৰ এটা অতি গোল্ডেন চান্স আৰু সোণালী সুযোগ আৰু এই সোণালী সুযোগ যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে এৰি নিদিয়ে বা পাহৰি নাযায় গতিকে ছাত্ৰ ছাত্ৰীসকলক ৰিজাল্ট ডিক্লেয়াৰ এতিয়া কৰিব এইটো মই জনাই দিছোঁ আৰু এক্সাম কেতিয়া হ'ব এইটো জনাই দিছোঁ আৰু কেতিয়া হ'ব এক্সাম আৰু ইয়াৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে 5 মিনিটছ টাইম এক্সট্ৰা প্ৰভাইড কৰিব তাৰমানে এক্সাম আৰম্ভ হ'ব 9টাৰ পৰা গতিকে ছাত্ৰ ছাত্ৰীসকলে এক্সাম হলত এটেণ্ড কৰিব লাগিব 8:55 অৰ্থাৎ 8:55 মিনিটত এটেণ্ড কৰিব লাগিব মানে 8:55 মিনিটত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব কুৱেশ্যন পেপাৰ আৰু 5 মিনিট এক্সট্ৰা সিহঁতে লাভ কৰিব আৰু এই 5 মিনিট এক্সট্ৰাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ কুৱেশ্যন পেপাৰটো পঢ়ি নিজে বুজি তাৰপিছত ষ্টেবল হ'ব লাগিব ষ্টেবল হ'ব তাৰপিছত যেতিয়া 9টা বাজিব তেতিয়াৰ পৰা লিখি ষ্টাৰ্ট হ'ব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাক অতি সোনকালে পাই যায় আৰু এনেকুৱা ধৰণৰ ভাল ভাল খবৰ পাবলৈ হ'লে আপোনালোকে মোৰ লগত থাকিব জয় হিন্দ জয় অসম